নমস্কাৰ বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱীয়ে মোৰ প্ৰিয় বন্ধু বান্ধৱী আছে যিসকলে চাই আছে তেওঁলোকে যাতে যদি নতুনকৈ চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো ইয়াত জব সম্পৰ্কীয় প্ৰত্যেকটা আপডেটে মই দিওঁ ৰেলৱে হওক এছএছচি হওক আমাৰ অসমৰ জববিলাক হওক সকলো জবৰে আপডেট দিওঁ সাবস্ক্ৰাইব কৰিলে আপোনালোকে মোৰ নটিফিকেশ্যনটো পাব বা চাব পাৰিব কি আপডেট দিছোঁ এতিয়া বিএছএফৰ নতুন আপডেটটো আচলতে এইটো পুৰণা হৈছে মই এডভাইচটো দিয়া নাছিলোঁ বিএছএফৰ আপোনাৰ 1062টা পোষ্ট আছে অনলাইন শেষ হ'ব 12/6/2019 আৰু ইয়াত হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ ইয়াত 300 পোষ্ট আছে জেনেৰেলৰ বাবে আছে 269 ইডব্লিউএছৰ বাবে আছে 31টা 25,500 পৰা দৰমহা আৰম্ভ হ'ব লাষ্টত 81,000 লৈ হ'ব ইয়াৰ আপোনাৰ ক্লাছ 10 পাছ কৰিলে হ'ব লগত কিন্তু আইটিএ লাগিব আৰু আইটিৰ আণ্ডাৰত বিভিন্ন ধৰণৰ কোৰ্চ আছে আপুনি চাব পাৰে কম্পিউটাৰ ছফটৱেৰ আছে জেনেৰেল ইলেক্ট্ৰনিক্স আছে ডাটা এন্ট্ৰি অপাৰেটৰ আছে বিভিন্ন ধৰণৰ আছে সেই লগত লাগিব সেই লোৱা আইটিএ ল'লে সেই থাকিব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব আৰু এটা আছে হেড কনষ্টেবল ৰেডিঅ' মেকানিক তাত আপোনাৰ 772টা পোষ্ট আছে ইয়াত 339টা জেনেৰেলৰ আছে ইডব্লিউএছৰ আছে 54টা ওবিচি আছে 151টা এছচিৰ আছে 146 আৰু এছটিৰ আছে 72টা ইয়াতো সেম দৰমহা 25,000 পৰা 81,000 লৈকে ইয়াৰ কোৱালিফিকেশ্যন সেমি লাগে ক্লাছ 10 পাছ লাগে আৰু আইটিএ থাকিব লাগিব যিবিলাকৰ আইটিএ আছে সিহঁতে ভালদৰে জানিব কি কোৰ্চ আছে সিহঁতে এপ্লাই কৰিব পাৰিব আৰু এটা বেলেগ কোৰ্চৰ বিষয় আছে আইটিএ থাকিলে এইটো নাথাকিলেও হ'ব যিবিলাকৰ আইটিএ বা ক্লাছ 10 পাছ কৰিছে সিহঁতে সেইটো মানে এই তলৰ কোৰ্চটো নাথাকিলেও হ'ব আৰু বয়স লাগে 18 টু 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু জেনেৰেল আৰু ওবিচিৰ বাবে 100 টকা চালান আছে আৰু এছচি এছটি ফেমিলিৰ বাবে একো চালান নাই যিবিলাক ফেমিলি আছে সিহঁতৰ জেনেৰেল হওক ওবিচি হওক সিহঁতৰ একো নালাগে পইচা ইয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈছিল 14 মে'ৰ পৰা আৰু শেষ হ'ব 12 জুনত যিসকল প্ৰিয় বন্ধু বান্ধৱী এতিয়া মোৰ চেনেলটো চাই আছে মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি দিয়ে কিয়নো জব আপডেট সম্পৰ্কীয় প্ৰত্যেকটা আপডেটে মই ইয়াত ৰেগুলাৰলি আপডেট দিওঁ